Ainul go back. Moibul go back. Ilyas Ali go back. Congress go back. মুজিবুর রহমান জিন্দাবাদ মুজিবুর রহমান জিন্দাবাদ কংগ্রেসের দালালি ন চলে কংগ্রেসের দালালি ন চলে কংগ্রেসের গুন্ডাগিরি ন চলে মুজিবুর রহমান এমছু আৰু কংগ্ৰেছ যে ই মুদ্ৰাৰ সিপিটি আৰু ইপিটি আজি তো আপোনালোকে মিডিয়া বন্ধুসকলে গমেই পালে আৰু ইয়াত আমাৰ এই ইঞ্জিনিয়াৰ ষ্টাফ আহিছিলে তাৰপিছত ভিডিঅ' আমাৰ মৌচুমী মেম আহিছিলে আহি কিনে তেখেতে ৰাস্তাটো পৰিদৰ্শন কৰিলে কৰাৰ পিছত তো ৰাস্তাটো ভালেই পাইছে আৰু পাব্লিককো আপোনাৰ 4.5 মিটাৰেই লাগে সেইমতে আমি কাম কৰিছোঁ কিন্তু ইয়াত যে মানে আমাৰ MLA মুজিবুৰ ৰহমানক মানে হেও প্ৰতিবন্ধ কৰিবৰ কাৰণে কংগ্ৰেছীৰ এছাম দালালে মানে উঠি পৰি লাগিছে নেমচুৰ লগত সেইটোতো মানে গোটেই ৰাইজে বা আপোনাৰ মিডিয়া বন্ধুসকলে আপোনালোকে গম পালে নেমচুৰ আপোনাৰ এতিয়া গোলাপ ৰাব্বানী গোটেই হ'ব কিন্তু গোলাপ ৰাব্বানী অহা নাই ইয়াৰ আমাৰ যিবিলাক আঞ্চলিক আৰু ডিষ্ট্ৰিক্ট যিবিলাক নেতৃত্ব লৈছে দিন ইছলাম আবু আনচাৰী আৰু তাৰপিছত আপোনাৰ তহিদুল ইহঁতৰ গ্ৰুপ আহি কিনে আপোনালোকে ভাল এইমাত্ৰ দেখাই পালে গোটেইকে কংগ্ৰেছী আপোনাৰ এই আমাৰ বালিগাঁও পঞ্চায়তৰ যিজনী আঞ্চলিক সদস্যা তেখেতৰ নমিনী আহি কিনে বৰকতুল্লাহ আহি কিনে কেনেকৈ আপোনাৰ দম দেখালে মাৰপিটৰ এটা সৃষ্টি কৰিলে কাউন্সিলাৰ নিজে উপস্থিত আছে হতাহতি মানে বৰকতে মানে ইয়াত হতাহতি কৰিলে আমাৰ গাঁৱতে যদি আমি চিকিউৰ নহয় তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক এই কংগ্ৰেছৰ গুণ্ডা বাহিনী কি নকৰে তেতিয়াহ'লে ইহঁতে হেৰি বলেৰো লৈ আহিছিলে স্কৰপিঅ' লৈ আহিছিলে তাৰপিছত টাটা ভেনু লৈ আহিছিলে মোটামুটি 50-60 জন ইহঁতে আহিছে আহি কিনে আমাক আক্ৰমণ কৰিলে আপোনালোকৰ ওপৰত যিটো অভিযোগকাৰী আছিলে বুলবুল হুছেইন তেখেতৰ লগত আছিলে বুলবুল হুছেইন তো সিহঁততো গোটেই গ্ৰুপে আহিলে ইহঁতে যে মিলামিল আছে গোলাপ ৰাব্বানী গ্ৰুপ আৰু আপোনাৰ কংগ্ৰেছী এইকেইটা মানে একদম পূৰা মানে মিল থাকি কিনে এতিয়া মানে স্পষ্টভাৱে আমাক ইয়াত আক্ৰমণ কৰিলে আপোনালোকক কাক আক্ৰমণ কৰিছে এতিয়াতো চবকে কৰিলে মোক মানে এক গল্টা মাৰি দিলে আৰু ৰাইজৰ লগতো হাতাহাতি হ'লে মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাওঁ এইকেইটা মানে কালপ্ৰিট কংগ্ৰেছী কেইটা কংগ্ৰেছীৰ গুণ্ডা বাহিনী কেইটাক দমন কৰিবৰ কাৰণে তেখেতক মই বিনম্ৰভাৱে মানে অনুৰোধ জনাওঁ আৰু আমাৰ দৰং জিলাৰ DC মহোদয়কো মই অনুৰোধ জনাওঁ এই কালপ্ৰিট কেইটাক নাকি লগাবৰ কাৰণে আপুনি অলপ মানে আমাৰ ৰাইজৰ হৈ কিনে কিবা কৰক নেমচুটো মানে আমাৰ তাত চাওক এইটো কেলেংকাটো লগাইছে নেমচু আৰু এই বুলবুল হুছেইন নামৰ ল'ৰাজনে আমাক ডাইৰেক্ট আহি 50,000 টকা দাবী কৰিছিলে যেতিয়া আমি নিদিলোঁ 50,000 টকা আমাৰ ৱাৰ্ডৰ কাম আমি যদি সংগঠনক আপোনাৰ পইচা দিব লগা হয় আমি কি কৰিম কওকচোন এই বিলটো আমি পাম 2 বছৰ পিছত নিজৰ পইচা মানে পকেটৰ পইচাৰে আমি কাম কৰি আছোঁ ৰাইজেতো দেখিয়ে আছে ডেফিনেটলি চলিব আৰু কংগ্ৰেছেতো সেইটো প্লেনেই কৰি আছে কংগ্ৰেছে যে গুণ্ডামি কৰে এইটো আপোনালোকে আজি নিজ চকুৰে আপোনালোকে মিডিয়া বন্ধুসকলে গমেই পালে ইয়াত আৰু মই ক'ব লাগে চাওকচোন কিমান ৰাইজ আছে ইয়াত ৰাইজেও ক'ব একমাত্ৰ আমাৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰ চাহাবক মানে কেনেকৈ বদনাম কৰা যায় আৰু ইহঁতৰ কামে আৰু ইহঁতৰ এজেণ্ডাই এইটো তেখেতক বদনাম কৰাটো উন্নয়ন নিবিচাৰে মুজিবুৰ ৰহমান ডাঙৰীয়া নেতৃত্বত আজি 4.5 বছৰত যিমানখিনি দলগাঁও সমষ্টিত কাম হৈছে বিগত 70 বছৰতো হোৱা নাই ইহঁতৰ এইবিলাকে প্লেনিং মানে কেনেকৈ কাজিয়া কৰি কেনেকৈ মানে আমাৰ বিধায়কক মানে আক্ৰমণ কৰিব পাৰি বেয়া ক'ব পাৰি সেইটোৱে ইহঁতৰ এজেণ্ডা এতিয়া কামখিনিতো ইহঁতৰ মতেতো আমি বোলে ডুপ্লিকেটিং কৰিছোঁ কিন্তু ডিপাৰ্টমেণ্টেল মানুহ আহি কিনেতো চালে ভাল কাম হৈছে ইহঁতে কৈছে যে এষ্টিমেট লাগে এষ্টিমেটত আছে আপোনাৰ 3 মিটাৰ আমাৰ পাব্লিক ডিমাণ্ড অনুযায়ী আমি 4.5 মিটাৰ কৰিছোঁ 1.5 গুণ বেছি কৰিলোঁ আকৌ ইহঁতক কৈছে 4.5 মিটাৰ নালাগে 3 মিটাৰ লাগে ইহঁতৰ মানে বিভিন্ন মন্তব্য লাষ্টত আমাৰ মৌচুমী বাইদেৱে কৈ গ'লে ঠিক আছে কাম ধুনীয়া হৈছে আৰু কাম যিখিনি মই তত্ত্বাৱধান কৰিব লাগে মই নিজে কৰিম আপুনি সত্যবাদে আপুনি আপোনাৰ কাম বন্ধ ৰাখক সেইমতে আমিতো গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যন মতে আমি কাম কৰিব লাগিব গভৰ্ণমেণ্টৰ ওপৰতো আমি যাব নোৱাৰোঁ সেইখিনি